আশা আমাৰ এইটোৱে যে বৰ্তমান ভাৰতবৰ্ষ কাৰ্বি আংলং অসম বা গোটেই ভাৰতবৰ্ষ আপোনালোকে দেখিছে ইয়াত শাসন যিটো চলি আছে অপশাসন চলি আছে লুণ্ঠন চলি আছে আৰু ইয়াত দুৰ্নীতি অনিয়ম গোটেই চলি আছে গতিকে ৰাইজ বহুত জুৰুলা হৈ গৈছে ৰাইজক এতিয়া সকাহ লাগে গতিকে ৰাইজে ক'বলৈ লৈছে মোদীজীয়ে কৈ আছিলে আচ্ছে দিন আয়েংগে আচ্ছে দিনটো ক'ত আহিলে গতিকে আচ্ছে দিন মোদীৰ আচ্ছে দিন আমাক নালাগে আমাৰ পুৰণা দিন ঘূৰাই দিয়ক এইটো কথা ৰাইজৰ মাজত বৰ্তমান চলি আছে গতিকে ইয়াত যেটো অনিয়ম অনীতিৰ মাজতে আপোনালোকে দেখিছে যে ইয়াত গোটেই অসমতে কা আন্দোলন হৈ আছে তাতো চিন্তা কৰাৰ বিষয় তাৰপিছতে আকৌ নোহোৱা কিছুমান কথা 2011 যেটো মানে এইটো এভিকশ্যনৰ কথা আহিছিলে এইটো পিজিআৰ অকল নাছিল তাত লিখিছে অল দ্য ৰিজাৰ্ভ লেণ্ডছ বুলিহে তাত লিখা আছিলে যেটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিকত গতিকে ইয়াত অকল যদি পিজিআৰ কথা ওলায় তাৰ লগতেতো আমাৰ মাটিপুং DCRF আছে এই ৰংখাং ৰিজাৰ্ভৰ কথা আছে আৰু আমাৰ চেলাবৰ ৰিজাৰ্ভৰ কথা লাংহিন আৰু এই দুৱাৰামলাৰ যেটো জুকুটা ৰিজাৰ্ভ সেইটো কথা আছে এতিয়া সকলোতে লুণ্ঠনে চলি আছে গোটেই এনক্ৰচ হৈ গৈছে সেইটো নকৈ পেলাই বোলে একদম এটা দুটা জনগোষ্ঠীক কৰি পেলাই কিবা এটা কৰাটো ভাল নহয় ইয়াত আমি কাৰ্বি আংলঙৰ যিমান বসবাস কৰি আছোঁ জাতি জনগোষ্ঠী যিমান আছে ধৰ্মাৱলম্বী মানুহ আছে আমি এক ভাৰতীয় হিচাপে আমি জ্ঞান কৰোঁ আৰু আমি একেলগে আমি উত্তৰণ যাব লাগিব আৰু সকলোৱে একেলগত উন্নতি কৰিব লাগিব যাতে আমাৰ দেশখন এই কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰোঁ আমি শক্তিশালী কাৰ্বি আংলং তাৰ লগতে শক্তিশালী অসম হ'ব আৰু শক্তিশালী ভাৰত গঢ়াত অৰিহণা আছে অপশক্তি আছে টকা পইচাৰ জোৰত বাহুবলৰ জোৰত তেওঁলোকৰ আছে আমাৰ না টকা পইচা আছে না আমাৰ এই কিবা বাহুবল আছে কিন্তু আমাৰ জনসমৰ্থন আছে আপুনি তাৰ মাজত ভীতিগ্ৰস্ত হোৱা নাই নেকি যেহেতু নাই শক্তি দেখুৱাই নাই মোৰ লগত মানুহ আছে মই সকলোকে মই বিশ্বাসত লৈ পেলাই আগবাঢ়িছোঁ গতিকে ইয়াত ভয় ভীতি হ'বলৈ একো নাই আমাৰ মহিলা কংগ্ৰেছ সভানেত্ৰী লগতে বিষয়ববীয়াসকল আৰু মঞ্চত উপস্থিত আমাৰ কংগ্ৰেছ বন্ধু বান্ধৱীসকল ইতিমধ্যে আমাৰ हम रिक्वेस्ट आप लोग के लिए क्योंकि कांग्रेस क्यों देना है वोट क्योंकि इस बार कांग्रेस को जिताना है सोच समझ कर आप लोग कीजिए इस चुनाव में आखिरी चुनाव हो सकता है रिचो सोसी एकेडलो ऑर्डर की पिलो लोकतंत्र का रिपीलो नासी रासो रेस्पॉन्सिबल न হয় কিন্তু দায়িত্ব और हम लोग का डिस्ट्रिक्ट कमेटी रेस्पॉन्सिबल नहीं है लोगों अगले चुनाव जैसा हुआ जो अभी जो जोरम एंगलेंग को पार्टी हमें दिया कैंडिडेट दिया बीजेपी जीत गया जीतने वाला नहीं है बीजेपी अभी जो कैंडिडेट दिया बीजेपी का कैंडिडेट दिया अभी आप लोग सुना है जो माटी का हो गया